অসমৰ জনপ্ৰিয় তথা নিৰপেক্ষ অস্ত্ৰভাষী ৱেব মিডিয়া আছাম ফ'কাছ। লখিমপুৰ জিলাৰ নাৰায়ণপুৰস্থিত কলেজ পাৰত অহা ২৭ বহাগৰ পৰা আয়োজন কৰা হৈছে বহাগী বিদায় অনুষ্ঠান। পাণবাৰী আৰু কলেজ পাৰৰ স্থানীয় ৰাইজৰ সহযোগত কলেজ পাৰৰ জৰীবৃক্ষৰ তলত অনুষ্ঠিত হ'ব বহাগী বিদায় অনুষ্ঠান। বহাগী বিদায় অনুষ্ঠানত মৌ কুঁৱৰী আৰু বিহুৰাণী প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ লগতে ৰাতিলৈ সাংস্কৃতিক সন্ধিয়া কাৰ্যসূচী অনুষ্ঠিত হ'ব বুলি আমাক আয়োজক মণ্ডলীয়ে জানিবলৈ দিয়ে। মাধৱদেৱ মহাবিদ্যালয়ৰ সমীপত অৱস্থিত এই জৰীবৃক্ষজোপাৰ ঐতিহ্য আছে। স্থানীয় ৰাইজৰ মুখে মুখে প্ৰচলন হোৱাৰ মতে পূৰ্বতে বহু সম্ভ্ৰান্ত শ্ৰেণীৰ লোকে এই জৰীজোপাৰ ডালতে বহি বাঘ হৰিণা চিকাৰ কৰিছিল। ইয়াৰ পিছতে মাধৱদেৱ মহাবিদ্যালয় স্থাপন হোৱাৰ পিছৰে পৰা এই জৰীবৃক্ষজোপাৰ তলতেই ছাত্ৰ ছাত্ৰীসকলে জীয়াইছিল বা বাছ আস্থান হিচাপে জৰীজোপাৰ তলতেই ৰৈছিল। আজিও যেন ইয়াৰ ব্যতিক্ৰম নহয়। এই জৰীবৃক্ষজোপাৰ তলতেই ভৱিষ্যত গঢ়াৰ সপোন দেখিছিল বহুতো ছাত্ৰ ছাত্ৰী। সেয়ে পাণবাৰী কলেজ পাৰৰবাসী ৰাইজে এই জৰীবৃক্ষজোপাৰ তলতেই অহা ২৭ বহাগৰ পৰা অনুষ্ঠিত হ'ব লগা বহাগী বিদায় অনুষ্ঠানত থলুৱা শিল্পী আৰু থলুৱা শিল্পক গুৰুত্ব দিবলৈ প্ৰয়াস কৰিছে। গছজোপাৰ তলতে আমি সকলো জাতি বৰ্ণ নোহোৱাকৈ সকলোৱে মে' মাহৰ 11 তাৰিখে বহাগৰ ২৭ তাৰিখে আমি বহাগী বিদায় মেলা পাতিছোঁ। আছাম ফ'কাছৰ সমূহ কৰ্মকৰ্তাক মই পলমকৈ হ'লেও বহাগৰ অভিনন্দন জ্ঞাপন কৰিছোঁ, বহাগ বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে আমি এই কথা সকলোকে অৱগত কৰাব বিচাৰিছোঁ, যিহেতু আপোনালোকে দেখিছে যে এই যিজোপা জৰীবৃক্ষ, এই জৰীবৃক্ষজোপাৰ এটা ঐতিহ্য আছে। এই জৰীবৃক্ষজোপা আজি মাধৱদেৱ মহাবিদ্যালয়ৰ সমীপত অৱস্থিত যিজোপা জৰীবৃক্ষ, এই জৰীবৃক্ষজোপাৰ এই অঞ্চলজুৰি এই জৰীবৃক্ষজোপাৰ এটা ইতিহাস আছে। যিহেতু এই জৰীবৃক্ষজোপাৰ আমি সাধুত শুনামতে, সাধু হ'ল বৰ্তমান, আমি দেউতা ককাহঁতৰ মুখত শুনিছিলোঁ যে এই জৰীবৃক্ষজোপাতে বহি এই অঞ্চলৰ বহু সম্ভ্ৰান্ত শ্ৰেণীৰ লোক, বহু সম্ভ্ৰান্ত ব্যক্তিয়ে আজি ইয়াত আপোনালোকে চাব পাৰে যে অতীজতে বহু বাঘ, নৰখাদক বাঘে এই অঞ্চলত এক সন্ত্ৰাসৰ সৃষ্টি কৰিছিল। এই জৰীবৃক্ষজোপাৰ ডালত বহি আমাৰ সেই সাহসী, আমাৰ পুৰণি যিসকল আমাৰ পুৰুধা ব্যক্তি, তেখেতসকলে সেই নৰখাদক বাঘবোৰক স্বীকাৰ কৰি সমাজক এক দুৰৱস্থাৰ পৰা সহায় কৰিছিলে। তাৰ পিছত যদি আমি চাবলৈ যাওঁ, যেতিয়া মাধৱদেৱ মহাবিদ্যালয় স্থাপন হ'ল, মাধৱদেৱ মহাবিদ্যালয় স্থাপন হোৱাৰ পাছৰ পৰা এই জৰীবৃক্ষজোপাৰ তলতেই এই মাধৱদেৱ মহাবিদ্যালয়ত অধ্যয়ন কৰি থকা ছাত্ৰ ছাত্ৰীসকলে আহি কিছু সময় জিৰাইছিল বা বাছ ষ্টপিজ হিচাপে অতীজৰে পৰা এইটো আজি তাৰিখলৈকে চলি আহি আছে। আৰু এই গছজোপাৰ ছাঁতেই জিৰাই তেখেতসকলে ভৱিষ্যত পৰিকল্পনা কৰিছিল। ভৱিষ্যতৰ তেওঁলোকৰ কি পৰিকল্পনা হ'ব, তেওঁলোকে পৰিকল্পনা কৰি মাধৱদেৱ মহাবিদ্যালয়ত শিক্ষা সমাপ্ত কৰি আঁতৰি গৈছিল আৰু তেওঁলোক নিজ নিজ কৰ্মস্থানত বৰ্তমান দক্ষতাৰে নিজৰ পাৰদৰ্শিকতা দেখুৱাবলৈ সক্ষম হৈছে। বৰ্তমান আপোনালোকে এই যিটো ছাবজেক্ট লৈছে বহাগী বিদায় অনুষ্ঠান, কি বিষয়ে, ইয়াৰ বিষয়ে কি ক'ব আপুনি? মুঠতে এতিয়া মই আপোনালোকক কৈ গ'লোঁ যে এই গছজোপাৰ বহু ঐতিহ্য আছে। যিহেতু সময় তাকৰ কাৰণে মই যথেষ্ট কথা ক'ব পৰা নাই, কিন্তু আপুনি যিটো কথা সুধিলে যে আমাৰ উদ্দেশ্য আৰু লক্ষ্য কি, এতিয়া উদ্দেশ্য লক্ষ্য বুলি ক'বলৈ যোৱাৰ লগে লগে আপোনালোকে হয়তো আমাৰ বেনাৰখনত দেখিছে, পোষ্টাৰখনত দেখিছে যে থলুৱা শিল্পীসকলক এখন মঞ্চ দিয়াৰ আমি প্ৰয়াস কৰিছোঁ। মূলতে কথা হ'ল কি, থলুৱা শিল্পী বুলি কোৱাৰ লগে লগে অসমৰ প্ৰতিজন থলুৱা শিল্পীৰ কথাই কৈছোঁ, কিন্তু যিহেতু আমি প্ৰথম অৱস্থাত ইয়াৰ পৰা আমি সৃষ্টি কৰিছোঁ স্থানীয় যিখিনি থলুৱা শিল্পী, আমি ইয়াৰ পৰা সৃষ্টি কৰিবলৈ চেষ্টা কৰিছোঁ। যে থলুৱা শিল্পীসকল আমি দেখিবলৈ পাইছোঁ যে সদায় প্ৰতাৰিত হৈ আহে, প্ৰবঞ্চিত হৈ আছে, কিন্তু তেওঁলোকৰ ভিতৰত সেই শিল্পত্ব প্ৰতিভা আছে যিটো তেওঁলোকে প্ৰদৰ্শন কৰিবলৈ হয়তো স্থল নাপায়। যিহেতু আমি চেষ্টা কৰিছোঁ ইয়াত এখন মঞ্চ দি আমি এটা স্থলী প্ৰদান কৰি তেখেতসকলক সেই প্ৰতিভাসমূহ বিকাশ কৰিবৰ কাৰণে আগবঢ়াই নিয়াৰ আমি চেষ্টা কৰিছোঁ। যি ২৭ বহাগ, ইংৰাজী 11 মে' আমাৰ শুকুৰবাৰে আমি যি বহাগী বিদায় উৎসৱভাগী ঐতিহ্যমণ্ডিত আহত বৃক্ষজোপাৰ তলত আমি আয়োজন কৰিবলৈ লৈছোঁ, তাত আমাৰ মুখ্য আমাৰ প্ৰতিযোগিতা হ'ব কেৱল মৌ কুঁৱৰী আৰু সৰু বিহুৱতী। কিন্তু এইখিনিতে আমি আপোনালোকক জনাই থ'ব বিচাৰিছোঁ, আপোনালোকৰ মাধ্যমেৰে জনাব বিচাৰিছোঁ যে আমাৰ যি প্ৰতিযোগিতাসমূহ হ'ব, সেই প্ৰতিযোগিতাসমূহৰ পুৰস্কাৰ ৰূপে নগদ ধনৰ লেনা দেনা কোনো কাৰণতে নহয়, কেৱল আৰু কেৱল জাতীয় বস্ত্ৰ
বা জাতীয় পোচাকহে আমি উপহাৰ হিচাপে সেই প্ৰতিযোগীসকলক প্ৰদান কৰিম আৰু লগতে সমূহ অসমবাসী ৰাইজৰ আশীৰ্বাদ লৈ আৰু এই অঞ্চলৰ সকলোকে আমি এই বহাগী বিদায় ভাগিলৈ আমি নিমন্ত্ৰণ জনাইছোঁ আৰু প্ৰতিজন প্ৰতিযোগীকেই আমি নিমন্ত্ৰণ। কেমেৰাত মনজিৎ লিখকৰ সহযোগত লখিমপুৰ জিলা সংবাদদাতা মৃগাংক মোহন দত্তৰ ৰিপৰ্ট আছাম ফ'কাছ।